নমস্কাৰ সকলোকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ ভিডিঅ'টো দিয়াৰ পিছে প্ৰথমতেই কৈছোঁ ভিডিঅ'টো দিয়াৰ পিছে বহুত পলম হৈ গ'ল আৰু এয়া গৰু বিহুৰে ভিডিঅ' আছিলে কিন্তু মই ভিডিঅ'টো দিব নহ'লে কিছুমান কাৰণত আৰু এতিয়া ডিলিট কৰি থাকোঁতে ভিডিঅ'বোৰ আজি এইটো ভিডিঅ' দেখিলোঁ কিন্তু ডিলিট কৰিবলৈ একদম মন নগ'ল ইমান ধুনীয়া এটা স্মৃতি কেনেকৈনো ডিলিট কৰোঁ সেইভাবে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি গৰু বিহু সেইকাৰণে গৰু বিহু নোৱাবলৈ একদম গৰুক নোৱাবলৈ চাটবাৰী ৰেডি হৈ আছে এফালে দেউতা কাকাই গৰু নোৱালেই আৰু এতিয়া দেখিছেনে সকলোৰে গৰুবোৰ নোৱাই এৰি দিছে এই সময়কণত যে ইমান ভাল লাগে নহয় এফালে ধিতি আৰু একদম জিত ফূৰ্তি আৰু এইখিনি টাইমত যে নক'বই তাৰপিছত এয়া আহিল ইটোৰ পিছত সিটো হুঁচৰি পাৰ্টি চাওকচোন তাৰপিছতে এয়া মাহঁতে হুঁচৰি পাৰ্টিৰ পৰা আশীৰ্বাদ ল'লে তাৰপিছতে আকৌ ঘৰত থাকিবলৈ সময় হয়নে তাৰপিছতে আমি গ'লোঁ ফটোশ্বুট কৰিবলৈ সকলোবোৰ দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই যাব আৰু সকলোকে গৰু বিহু শুভেচ্ছা জনাইছোঁ সকলোকে শুভেচ্ছা থাকিলে আৰু আমি এতিয়া ড্ৰেছ চেঞ্জ কৰা নাই ফাইনেলি ড্ৰেছটো চেঞ্জ কৰি আপোনালোকক লগ পাম এইফালে এই কেমেৰামেন আৰু আমি পূৰা ৰেডি হৈ আহি গ'লোঁ ফাইনেলি সেইটো আমাৰ ড্ৰেছ বিহু সাজত সকলোৱে ফটোবোৰ দি আছে আমিও মানে দিব লাগিব ন আৰু আপোনালোকে ভিডিঅ'বোৰ চাবলৈ পাব ইউটিউবতে শ্বৰ্টত পাব ইনষ্টাতো পাব চাব আৰু সকলোতে তাৰপিছতে আহিলোঁ আকৌ এয়া খেল ধেমালিলৈ ফটোশ্বুট কৰি আহি তাৰপিছতে খেল ধেমালিত দেখিছেনে এয়া আমি সকলোবোৰ বহি পেলাই এনেদৰে এয়া ভেকচন প্ৰতিযোগিতা আমি চাই আছোঁ আৰু এইজনী আমাৰ ওচৰৰে বৈ এজনী চাওকচোন ইমান যে ধুনীয়া কৰিছে